তেতিয়া টিকেট দিয়া নাই তেতিয়া বোধহয় সেনেকুৱা যেনক ব্ৰেজিনস্কিৰ নাম শুনিছেনে আপোনালোকে নাজানো মই তেওঁ আমেৰিকাৰ ডাঙৰ এজন ছিকিউৰিটি এক্সপাৰ্ট খুব ডাঙৰ এডভাইজাৰ আছিল তেওঁ ছিকিউৰিটি সম্পৰ্কীয় তো ব্ৰেজিনস্কিয়ে কৈছিলে 72 মনত ৰাখিব যে এতিয়াৰে পৰা মানুহে যোৱা ৰাতিত কি খবৰ বাতৰি চালে ঠিক সেইমতে ভাবিবলৈ চেষ্টা কৰিব নেক্সট ডে বুজি পাইছানে কথাটো তাৰমানে নিউজ মিডিয়াই নিউজবিলাকে ডিচাইড কৰিব মই কাইলৈৰ পৰা কেনেধৰণে ভাবোঁ কিমান পাৱাৰফুল হৈ পৰিব বুলি কৈছিলে সময়তে বিভিন্ন এইবিলাক আহি পৰিব এটা সময়ত গতিকে তেওঁ তেতিয়াই কৈছিলে যে এনেকুৱা হ'ব কথাটো এনেকুৱা যে এতিয়াতো আমাৰ সেনেকুৱাই হৈছে কথাবিলাক যে আমি বিভিন্ন সময়ত আপোনালোকেও দেখিছে বিভিন্ন সংবাদ মাধ্যমত এনেকুৱা ধৰণে আই এম দ্য ফাৰ্ষ্ট মই প্ৰথম মানে কি ফাৰ্ষ্ট ব্ৰেকিং নিউজটো ময়ে দিব লাগিব এনেকুৱা ধৰণৰ কথা কওঁতে কওঁতে এইফালে কোৰ্টত আদালতত সাক্ষ্য গ্ৰহণ চলিয়ে আছে ভাৰ্ডিক্ট ওলোৱাৰ নিচিনাই হৈ গ'ল নহয়নে চেনেলবিলাকত ক'ৰবাত যে ওলাই গ'ল তেওঁক মানে শেষে আৰু তেওঁ খতম আৰু এনেকুৱা ধৰণৰ কথা যাৰ দ্বাৰা আমাৰ সামাজিকভাৱেও যথেষ্ট বা ন্যায়িকভাৱেও যথেষ্ট প্ৰভাৱ আহি পৰে এইবিলাক কথা শূন্য কথা এটা কৈছোঁ তাৰ লগত যে এই যে আস্থা নহয়নে আমি আস্থা ৰাখিব পাৰোঁ নে নোৱাৰোঁ এই কথাটোৰ ওপৰত এটা কথা ঠিক যে বহুত সময়ত আমাৰ এতিয়া সমস্যাই হৈছে আচলতে কোনখন পেপাৰৰ ওপৰত আমি আস্থা ৰাখিম কোনটো নিউজ সঁচা হয়নে নহয় বিশ্বাস কৰিবলৈ ল'ম এনেকুৱা ধৰণৰ কথাবিলাক আহি পৰিছে যিটোত আপোনালোকৰ ভূমিকা আটাইতকৈ বেছি যে আপোনালোকে কিমান ধৰণে আস্থাৰ সৃষ্টি কৰিব পাৰিছে পঢ়ুৱৈৰ মাজত বুজিছেনে সেইকাৰণে দেখা গৈছে যে বহুত সময়ত মিছা নিউজবিলাক ফেক নিউজে হওক যি কয় আপোনালোকে যিটোৰ বাস্তৱতাত একোৱেই নাই ধৰক সেনেকুৱা কথাবিলাক যেতিয়া চলে তেতিয়া বহুত মানুহে বিশ্বাস কৰিবলৈ লয় এই কাৰণে যে তেওঁলোকে কগনিটিভ লোডটো ল'ব নোখোজে তেওঁ যিটো পালে হয় এইটো তেওঁৰ পাৰ্চেপশ্যনৰ লগত মিলি গৈছে গতিকে এইটোৱে সঁচা সেই ক্ষেত্ৰত আপোনালোকৰ আটাইতকৈ ডাঙৰ ভূমিকা হ'ব পাৰে মই ভাবোঁ যে এতিয়া চাওক সঁচাটোতো আল্টিমেটলি সদায় সঁচা আপোনালোকে যিয়েই নকওক যেতিয়াই নকওক সেই যে গেলিলিওৰ কথাটো মনত আছেনে গেলিলিওক যেতিয়া তেওঁক ক'লে এইটো পানিছমেণ্ট তুমি এইটো তেওঁ তেতিয়া কৈছিলে ঠিকে আছে কিন্তু আচলতে পৃথিৱী তেওঁ মানে ক'লে আৰু সেই সময়ৰ কথা মতে ঠিক আছে পৃথিৱী সূৰ্যৰ চাৰিফালে নুঘূৰে সূৰ্যহে ঘূৰে আৰু এনেকৈ কোৱা নাকি তাৰপিছত তেওঁ লাইন এটা আছিলে বাট ষ্টিল দ্য আৰ্থ মুভছ মোক যিমানেই যি কৰা কিন্তু আচলতে পৃথিৱীখনে ঘূৰে সূৰ্যৰ চাৰিফালে ইমান হেৰিৰ মাজতো তেওঁ কৈছে সত্য সেইটোৱে থাকিব তাৰমানে গতিকে সত্যই আচলতে হয় কি সত্যক যিমান যেনেকুৱা ধৰণেই চোৱা নাযাওক কিয় সেইকাৰণে আইনষ্টাইনক কৈছিলে নহয় যে আপুনি আপোনাৰ বিৰুদ্ধে ইমান মানুহে লাগি আছে আপোনাৰ থিয়ৰিটো যদি প্ৰুভ নহয় এইটো বৰ ডাঙৰ কথা হ'ব কৈছে সত্যত মই আৰু এটা কথাই কৈছোঁ সেইটোৱে সত্য মই জানো এইটো সঁচা হ'ব গতিকে তাত মই আৰু 1000টা কথা কোৱাৰ অৰ্থ নাই তেনেকৈ আমাৰ আজিৰ তাৰিখত সঁচাৰ ওপৰত আমি কিয় বাৰে বাৰে কুৱেশ্যন তুলিব লাগে ধৰক পাইছেনে কথাটো সেইকাৰণে খালিল জিব্ৰান নেকি তেওঁ কৈছিলে যে সঁচা যে মিছাই কানি কাপোৰ টিপটপ একদম ফেশ্বনেবল ড্ৰেছ পিন্ধি চাৰিওফালে ঘূৰে মানে সত্যই কোনো কাপোৰ নিপিন্ধাকৈ সেনেকৈ ওলাই গ'ল ধৰক পাইছেনে কথাটো সত্য হিচাপে ওলাই গ'ল মানুহক চুবলৈ কিন্তু মিছাই এনেকৈ কৰি থাকোঁতে গ'ল আৰু এইফালে বোলে সত্যৰ আৰু এটা লাইন আছে তেনেকুৱা ধৰণৰ বেলেগে কোৱা যে সত্যই জোতা মোজা পিন্ধি থাকোঁতে ফেক নিউজে গোটেই পৃথিৱী জয় কৰিয়ে ঘৰ পালে আৰু ফেক নিউজবিলাক কিমান ষ্ট্ৰং কিমান পাৱাৰফুল গতিকে এইবিলাকত আমি এতিয়া কৰিম কি অলপ আগতে মালাকাৰ কোনে ক'লে জানো যে ভাষাৰ কথাটো ক'লে কোনে ক'লে জানো নহয় বানান চানানৰ কথা বৰ ভাল কথা